মই মোৰ স্কুলৰ মেডামৰ ঘৰলৈ টিউচন পঢ়িবলৈ গৈছিলোঁ। তেতিয়া মই গম পাইছিলোঁ যে মোৰ মেডাম ঘৰত অকলে থাকে। মেডাম 30 বছৰীয়া এগৰাকী খুব সুন্দৰ মহিলা আছিল। মই মোৰ মেডামক বহুত ভাল পাইছিলোঁ। সকলো ছাত্ৰ ছাত্ৰীক ছুটি দিয়াৰ পিছতহে মোক দেৰিকৈ ছুটি দিছিল। এদিন মোক কিবা কামত মেডামে বাহিৰলৈ পঠিয়ালে আৰু উভতি অহাৰ সময়ত জোৰকৈ বৰষুণ দিবলৈ ধৰিছিল। মই বহুত তিতি গৈছিলোঁ। যেতিয়া আহি মই মেডামৰ ঘৰ পাইছিলোঁ তেতিয়া মোৰ বহুত ঠাণ্ডা লাগিছিল। তেতিয়া মই মেডামক ক'লোঁ যে মই ঘৰলৈ যাব বিচাৰোঁ মেডাম। তেতিয়া মেডামে ক'লে যে আগতে তুমি চাহ খাই লোৱা, তাৰ পাছত তুমি তোমাৰ ঘৰলৈ যাবাগৈ। এনেকৈ কৈ মেডাম পাকঘৰলৈ চাহ বনাবলৈ গুচি গ'ল। মই মনতে ভাবিবলৈ ধৰিলোঁ যে মোৰ মেডাম ইমান ভাল, মোক ইমান মৰম কৰে। 10 মিনিটমান পিছতে মেডামে চাহ লৈ আহি টেবুলত থ'লে। মই চাহ খালোঁ, কিন্তু মেডামে নিজৰ কাৰণে চাহ বনোৱা নাছিল। তাৰপিছত মই মেডামক ঘৰলৈ যোৱাৰ কথা সুধিলোঁ। তেতিয়া মেডামে ক'লে অলপ দেৰি বহা, বৰষুণ অলপ কমিলে যাবাগৈ। মেডামৰ কথা শুনি মই মেডামৰ শোৱনি কোঠালৈ গুচি গ'লোঁ। মোৰ কাপোৰ তিতি আছিল, সেইকাৰণে মোৰ মেডামৰ বিচনাত বহিবলৈ মন যোৱা নাছিল। তেনেতে মেডামো মোৰ পিছে পিছে কোঠালৈ সোমাই আহিল আৰু মই থিয় হৈ থকা দেখি ক'বলৈ ধৰিলে, চিন্তা নকৰিবা, মই বিচনাখন চফা কৰি ল'ম, তুমি তাতে বহি যোৱা। মই যেতিয়া বিচনাত বহিলোঁ তেতিয়া মেডামে মোৰ সন্মুখতে কাপোৰ সলাবলৈ ধৰিলে। মই লাজতে চকু মুদি দিলোঁ। যেতিয়া মই চকু মেলিলোঁ তেতিয়া মই নিথৰ হৈ পৰিলোঁ, কাৰণ দেখিলোঁ যে মেডামে চুটি চুটি কাপোৰ পিন্ধিছে। তেওঁ লাহে লাহে আহি মোৰ ওচৰতে বহিলে। মই প্ৰথমবাৰৰ বাবে কোনো মহিলাক এনেকুৱা ৰূপত ওচৰৰ পৰা দেখিছিলোঁ। কিন্তু তেতিয়া মোৰ চকু কঁপালত উঠিল যেতিয়া মেডামে মোৰ দুইখন হাতত ধৰি হেঁচি দিবলৈ ধৰিলে। এতিয়াও বহুত জোৰকৈ বৰষুণ দি আছিল আৰু ৰাতিৰ অন্ধকাৰো চাৰিওফালে বিয়পি পৰিছিল। মই একেবাৰে বৰষুণত তিতি গৈছিলোঁ। মই মোৰ ঘৰলৈ যাবলৈ খৰধৰ কৰি আছিলোঁ, কাৰণ ঘৰত মোৰ বেমাৰী মা আছিল। তেতিয়া মেডামে ক'লে যে নাই, তেওঁলোকে গম পায় যে তুমি টিউচনলৈ অহা বুলি, তেওঁলোকে একেবাৰে চিন্তা নকৰে। কিন্তু যদি তুমি ইমান বৰষুণত ঘৰলৈ যোৱা তেনেহ'লে গোটেই নিশা মোৰ চিন্তা হৈ থাকিব। মোৰ ঘৰৰ আৰ্থিক অৱস্থা বহুত বেয়া আছিল, সেইকাৰণে মোৰ মায়েও লোকৰ ঘৰত কাম কৰি কৰি ঘৰখন চলাইছিল। আমি এটা ভাড়াঘৰত বাস কৰিছিলোঁ আৰু আমাৰ এনেকুৱা পৰিস্থিতিত ভাড়া পৰিশোধ কৰাটো বৰ কঠিন হৈ পৰিছিল। মই কাপোৰৰ দোকানত কাম কৰিবলৈ লৈছিলোঁ। তাৰপিছত মায়ে যেতিয়া আৰু দুখনমান ঘৰত কাম পালে তেতিয়া মায়ে মোক জোৰকৈ এখন চৰকাৰী স্কুলত নামভৰ্তি কৰাই দিলে। মই সদায় ৰাতিপুৱা স্কুললৈ বুলি গৈছিলোঁ আৰু স্কুলৰ পৰা অহাৰ পিছত আকৌ কাপোৰৰ দোকানত কাম কৰিবলৈও গৈছিলোঁ। কোনোমতে মোৰ পঢ়া শুনা চলি আছিল, কাৰণ মই স্কুলত বেছি মন দিব পৰা নাছিলোঁ। মোৰ পৰিস্থিতিয়ে মোক দুৰ্বল কৰি পেলাইছিল। মই 9ম শ্ৰেণীত আছিলোঁ, কিন্তু মোৰ বয়স 17 বছৰ হৈ গৈছিল আৰু মোৰ ক্লাছৰ সকলোতকৈ ময়ে ডাঙৰ ল'ৰা আছিলোঁ। সেইকাৰণে বহুত ল'ৰা ছোৱালীয়ে মোক ঠাট্টাও কৰিছিল। মই ভালকৈ পঢ়াত মনোযোগ দিব পৰা নাছিলোঁ, সেইকাৰণে মই পৰীক্ষাত ফেইল হৈ গৈছিলোঁ। তেতিয়া মোৰ শিক্ষকে মোৰ মাক লগ কৰিবলৈ মাতি পঠিয়ালে আৰু মোৰ দুৰ্বলতাৰ কথা মোৰ মাক ক'লে। তেতিয়া মোৰ মায়ে আমাৰ ঘৰৰ পৰিস্থিতিৰ কথা তেওঁলোকৰ আগত ক'লে। মোৰ মাৰ কথা শুনি মোৰ মেডামে ক'বলৈ ধৰিলে, আপুনি চিন্তা নকৰিব, মই আপোনাৰ ল'ৰাক টিউচন পঢ়ুৱাম আৰু মোক এটকাও আপোনালোকে পইচা দিব নালাগে। তাৰ ভৱিষ্যতৰ কথা আছে। মই বিচাৰোঁ যে অনুজে ভালকৈ পঢ়া শুনা কৰি কোনো এটা ভাল চাকৰি পাবলৈ সক্ষম হয় যেন, যাতে আপোনালোকৰ ঘৰৰ অৱস্থা ভাললৈ আহে। তেতিয়া মই মোৰ মেডামক ক'লোঁ যে মই এখন কাপোৰৰ দোকানত কাম কৰোঁ। তেতিয়া মেডামে ক'লে যে তুমি কাপোৰৰ দোকানত আৰু কাম কৰিব নালাগে। টিউচনৰ পিছত মোৰ সৰু সুৰা কিছুমান কাম কৰি দিবা আৰু তাৰ বিনিময়ত মই তোমাক পইচা দিম। তেনেকুৱা যদি কৰা তেতিয়া তোমাৰ পঢ়াৰ ক্ষতিও নহয়। মেডামৰ কথাত মায়ে তৎক্ষণাত মান্তি হৈ গ'ল আৰু তেনেকৈ পিছদিনাৰ পৰাই মই টিউচন পঢ়িবলৈ মোৰ স্কুলৰ মেডামৰ ঘৰলৈ যাবলৈ ধৰিলোঁ। তেখেতৰ ঘৰলৈ গৈ গম পালোঁ যে তেওঁ ঘৰত অকলে থাকে। বহুত ছাত্ৰ ছাত্ৰী তেখেতৰ ওচৰত পঢ়িবলৈ আহে। তেনেকৈ মেডামে মোক বৰ গুৰুত্ব সহকাৰে পঢ়ুৱাবলৈ আৰম্ভ কৰি দিলে আৰু তাৰ পিছৰ পৰীক্ষাত মই ভাল নম্বৰে উত্তীৰ্ণ হৈ গ'লোঁ। মোৰ মা সদায় মোৰ পঢ়া শুনাক লৈ চিন্তিত হৈ পৰিছিল। এতিয়া মই ৰাতিপুৱা স্কুললৈ ওলাই গৈছিলোঁ আৰু স্কুলৰ পৰা উভতি আহি মেডামৰ ঘৰত টিউচন কৰিবলৈ আহিছিলোঁ আৰু পঢ়া হোৱাৰ পিছত মেডামৰ কিছুমান সৰু সুৰা কাম কৰি ঘৰলৈ উভতি আহিছিলোঁ। সকলোতকৈ শেষত মোৰেই ছুটি হৈছিল
কাৰণ ছুটিৰ পিছত মেডামে মোক তেখেতৰ ঘৰৰ ইটো সিটো সামগ্ৰী আনিবলৈ কেতিয়াবা দোকানলৈ, কেতিয়াবা বজাৰলৈ আৰু কেতিয়াবা কোনো লোকৰ ঘৰলৈ পঠাইছিল। সেইখিনি কৰিও মই বহুত ভাগৰি পৰিছিলোঁ। কিন্তু মোৰ ঘৰৰ পৰিস্থিতিয়ে মোৰ ওপৰত সময়ৰ আগতে বহুত দায়িত্ব জাপি দিছিল। যিহেতু মোৰ দেউতা এজন শ্ৰমিক আছিল আৰু যেতিয়াৰ পৰা তেওঁৰ হাৰ্টৰ অসুখ হ'ল তেতিয়াৰ পৰা আৰু তেওঁ কাম কৰিবলৈ যাব নোৱাৰা হ'ল। লগতে তেওঁৰ আৰু নানা ধৰণৰ বেমাৰ আছিল আৰু তেওঁৰ দৰৱৰ খৰচো বহুত বেছি হৈ গৈছিল। সেইকাৰণে মায়ে আৰু 5 ঘৰমান মানুহৰ ঘৰত কাম লৈছিল। মই যেতিয়া মোৰ মাৰ মুখলৈ চাওঁ তেতিয়া স্পষ্টভাৱে বয়সৰ ছাপ দেখা পাওঁ তেখেতৰ মুখত। দৰিদ্ৰতাই মানুহক বয়সৰ আগতেই বৃদ্ধ কৰি পেলায়। আমাৰ ঘৰৰ পৰিস্থিতিও তেনেকুৱাই আছিল। মোৰ মা দেউতা পৰিস্থিতিৰ বাধ্য আছিল। মই মেডামৰ ড্ৰয়িং ৰুমত বহি এইবিলাকেই ভাবি আছিলোঁ। মোৰ মেডাম এগৰাকী ধনী মহিলা আছিল। মেডামৰ ঘৰত সকলো ধৰণৰ সুবিধা আছিল আৰু সেই সময়তো ঠাণ্ডা বৰষুণৰ কাৰণে তেখেতৰ কোঠাত হিটাৰ চলি আছিল। মই তেতিয়া ভাবি আছিলোঁ যে কিছুমান লোক ইমান ভাগ্যশালী হয় যে তেওঁৰ জীৱনৰ প্ৰয়োজনীয় সকলোবিলাক তেওঁলোকে পাবলৈ সক্ষম হয় আৰু ইফালে আমাৰ দৰে মানুহে নিজৰ দৈনন্দিন প্ৰয়োজনীয় বহুখিনি পাবলৈও জীৱনৰ লগত যুদ্ধ কৰি থাকিবলগীয়া হয়। মোৰ মেডামৰ ঘৰতো বহুত দামী দামী বস্তুৰে ভৰি আছিল। মই এইবিলাকেই ভাবি আছিলোঁ তেনেতে মেডামে চাহ লৈ আহিলে আৰু মোৰ তিতি থকা কাপোৰখিনি দেখি তেওঁ চিন্তা কৰিবলৈ ধৰিলে। তেখেতে ক'লে যে মোৰ ওচৰত তোমাক সলাবলৈ দিবলৈ কাপোৰ নাই। মোৰ ঠাণ্ডা লাগিছে বুলি তেখেতৰ চিন্তা হৈছিল। মই মেডামক ক'লোঁ যে চিন্তা নকৰিব, মই চাহ খাই ঘৰলৈ যাম মেডাম। তেতিয়া মেডামে ক'লে যে ইমান দৌৰা দৌৰি নে তোমাৰ ঘৰলৈ যাবলৈ? মেডামৰ কথা শুনি মই মিচিকিয়াই হাঁহিলোঁ। তেখেতে প্ৰায় মোক তেনেকৈ ৰখাই থয়। সকলোবোৰ ছাত্ৰ ছাত্ৰীৰ ছুটি হৈ যায়, কিন্তু মই তাত বহি থাকিবলগীয়া হয়। কিছু দেৰি তেখেতে মোৰ লগত কথা পাতে আৰু তাৰপিছত মোক তেখেতৰ কাম কিছুমান কৰিবলৈ কয়। তেখেতে কথাবিলাক যে ইমান মিঠা সুৰত কয় যে মই তেখেতৰ একো কথাই মানা কৰিব নোৱাৰোঁ। গৰম গৰম চাহ তেখেতে মোৰ সন্মুখত থৈছিল। মই চাহৰ কাপত মুখ দিছিলোঁ। মোৰ ইমানেই ঠাণ্ডা লাগিছিল যে গৰম গৰম চাহে মোৰ শৰীৰত এক শান্তি আনি দিছিল। চাহ খোৱাৰ পিছত মই তেখেতক ঘৰলৈ যাওঁ বুলি ক'লোঁ। তেতিয়া তেওঁ এনেকৈ কৈ মোক অলপ দেৰিকৈ বহিবলৈ বাধ্য কৰাই দিলে যে বৰষুণ এতিয়াও কমা নাই, তুমি অলপ দেৰিকৈ যাবা। এতিয়াও বৰষুণ এৰাৰ নামেই লোৱা নাছিল। মোৰ ঘৰৰ চিন্তাও হ'বলৈ ধৰিছিল। মেডামে মোৰ লগত বহি কথা পাতিবলৈ ধৰিলে। মেডামে মোক ক'লে যে তুমি অলপ দেৰি মোৰ কোঠাত গৈ জিৰণি লোৱা। বৰষুণ কমাৰ লগে লগে তুমি ঘৰলৈ যাবাগৈ। মোৰ চকুকেইটা টোপনিতে জাপ খাই গৈছিল। মোৰ কাৰণে এখন্তকো থিয় হৈ থকাটো কঠিন হৈ পৰিছিল। মই লগে লগে মেডামৰ বিচনাত বাগৰি দিলোঁ আৰু চকু মুদি দিয়াৰ লগে লগে গভীৰ টোপনিত গুচি গ'লোঁ। যেতিয়া মই সাৰ পালোঁ তেতিয়া মই গমেই পোৱা নাছিলোঁ কিমান সময় পাৰ হৈ গৈছিল। যেতিয়া মই ঘৰলৈ যাবলৈ উঠিছিলোঁ তেতিয়া মই অনুভৱ কৰিব পাৰিলোঁ যে মোৰ লগত কি হ'ল। মই জোৰ জোৰকৈ হুলস্থুল লগাবলৈ ধৰিলোঁ। মোৰ মাত শুনি মেডামে কোঠালৈ সোমাই আহিল আৰু মৰমেৰে ক'বলৈ ধৰিলে, অনুজ কি হ'ল? মই প্ৰশ্নবোধক চাউনীৰে চাই মেডামক সুধিলোঁ, আপুনি মোৰ লগত কি কৰিলে? মেডামে ক'লে যে তুমি চিন্তা নকৰিবা, একো নহয়, মই তোমাৰ লগত আছোঁ, তুমি চিন্তা কৰাৰ কোনো কাৰণ নাই, তুমি মোৰ লগত ভালকৈ থাকিব পাৰিবা। মেডামৰ কথা শুনি মোৰ খং উঠি গৈছিল। মই মেডামক ক'লোঁ যে মই মোৰ ঘৰলৈ যাব বিচাৰিছোঁ। আপুনি বৰষুণ এৰালৈকে ইয়াতে থাকিবলৈ কৈছিল, এতিয়া বৰষুণ এৰিলে মোক যাবলৈ দিয়ক। কিন্তু তেতিয়া মেডামে মোৰ কথা শুনিও নুশুনাৰ ভাও জুৰিলে। তেখেতে মোক নিজৰ কোঠাত বন্ধ কৰি বাহিৰলৈ ওলাই গৈছিল। মই কোঠাৰ ভিতৰত জোৰ জোৰকৈ চিঞৰিবলৈ ধৰিছিলোঁ, কিন্তু তেখেতে যেন একো শুনাই নাই তেনেকুৱা আচৰণ কৰি আছিল। অলপ পাছতে তেখেতে নাস্তাৰ ট্ৰে এখন লৈ কোঠাৰ ভিতৰলৈ সোমাই আহিল। মই বিচনাতে বহি আছিলোঁ। তেখেতে মোৰ ওচৰত আহি বহিলে আৰু নিজৰ হাতেৰে মোক নাস্তা খুৱাবলৈ বিচাৰিলে, কিন্তু মই মোৰ মুখ বন্ধ কৰি থাকিছিলোঁ। মই তেখেতৰ ঘৰত একোকে খাবলৈ বিচৰা নাছিলোঁ। মই মাত্ৰ মোৰ ঘৰলৈ যাবলৈ বিচাৰিছিলোঁ। মোৰ মেডামে মোৰ মূৰত বৰ মৰমেৰে হাত ফুৰালে আৰু ক'লে, অনুজ তুমি ৰাতিৰ পৰা ভোকত আছা, মই তোমাৰ বাবে কাপোৰ আনি থৈছোঁ, তাৰপিছত তুমি সদায় মোৰ লগতে থাকিবা। মই ভাবিছিলোঁ যে মেডামৰ মগজু বেয়া হৈছে। মই ক'লোঁ যে মোৰ ঘৰৰ মানুহে মোলৈ অপেক্ষা কৰি আছে, মোৰ মা দেউতাৰ গা ভাল নহয়, আপুনি মোক ঘৰলৈ যাবলৈ দিয়ক। মোৰ কথা শুনি মেডামে ক'বলৈ ধৰিলে, আজিৰ পৰা এইখনেই তোমাৰ ঘৰ। তাৰপিছত ঘৰৰ দৰজাত কোনোবাই টুকুৰিয়ালে আৰু মেডামে মোক তেখেতৰ কোঠাত বন্দী কৰি ৰখাই থলে। মোৰ হাত ভৰি পিছফালে বান্ধি থোৱা আছিল। মই নিজৰ ঠাইৰ পৰা লৰচৰ কৰিব পৰা নাছিলোঁ।
মেডামে নাজানো মোৰ লগত কি কৰিব বিচাৰিছিল আৰু মই এয়াও জনা নাছিলোঁ যে তেখেতে গোটেই ৰাতি মোৰ লগত কি কৰিছিল। অলপ দেৰি পিছত যেতিয়া মেডাম উভতি আহিলে তেতিয়া মোক ক'লে যে তোমাৰ মায়ে তোমাক বিচাৰি আহিছিল। তেতিয়া মই তেওঁক কৈ দিলোঁ যে তুমি ৰাতিয়ে ইয়াৰ পৰা গুচি গৈছা। মোৰ কথা শুনি তেখেতে ইয়াৰ পৰা উভতি গুচি গ'ল। মেডামৰ কথা শুনি মই আচৰিত হৈ গৈছিলোঁ। মই জানিছিলোঁ যে মায়ে মোক লৈ বহুত চিন্তা কৰি আছে। মই মেডামক মিনতি কৰিবলৈ ধৰিলোঁ যে মোক এৰি দিয়ক প্লিজ, মোক এনেকৈ বান্ধি ৰাখিলে আপোনাৰ কি লাভ হ'ব। মেডামে মিচিকিয়াই মোৰ ফালে চালে আৰু ক'লে, মই এতিয়া তোমাক এৰিব নোৱাৰোঁ, বহুত কষ্টৰ বিনিময়ত মই তোমাক পাইছোঁ। মাত্ৰ কেইদিনমানৰহে কথা, তোমাৰ মা দেউতাই কান্দি কান্দি তোমাক পাহৰি যাব। মই তোমাক এটা ভাল জীৱন দিম আৰু মই তোমাৰ একো বস্তুৰে অভাৱ হ'বলৈ নিদিওঁ। মই তেতিয়ালৈকে বুজি পোৱা নাছিলোঁ যে মেডামে মোক কিয় তেনেকৈ বন্দী কৰি ৰাখিব বিচাৰিছিল। মেডামৰ ঘৰত মোৰ এদিন পাৰ হৈ গৈছিল, কিন্তু মই তেতিয়ালৈকে একো বুজি পোৱাই নাছিলোঁ। ৰাতি যেতিয়া মেডামে মোৰ বাবে খানা লৈ আহিছিল তেতিয়া মই অলপো একো নাখালোঁ। মই যিহেতু যোৱা নিশাৰ পৰা একো খোৱাই নাছিলোঁ, সেইবাবে মোক লৈ মেডামৰ বহুত চিন্তা হৈছিল। তেখেতে ক'বলৈ ধৰিলে, অনুজ তুমি কেতিয়ালৈকে ভোকত থাকিবা? মই তেতিয়া ক'লোঁ যে যেতিয়ালৈকে আপুনি মোক নকয় যে আপুনি মোক কিয় ইয়াতে বান্ধি ৰাখিছে আৰু মোৰ লগত আপুনি কি কৰিবলৈ বিচাৰিছে। আপুনি ভালকৈ জানে যে মই এজন দুখীয়া ঘৰৰ ল'ৰা আৰু মই মা দেউতাৰ একমাত্ৰ সন্তান। মোৰ অবিহনে মোৰ মা পাগলী হৈ যাব। মাত্ৰ আপুনি মোক এইটো কওক যে আপুনি মোৰ পৰা কি বিচাৰে। মেডামে মই ভোকত থকাৰ কাৰণে চিন্তিত হৈ আছিল। তেখেত মোৰ কাষতে বহিলে আৰু তেওঁ প্ৰেম ভৰা চাৱনিৰে মোৰ মুখৰ ফালে চাবলৈ ধৰিলে আৰু তাৰ পিছত তেওঁ মোক যি কথা ক'লে সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। তেখেতে মোক কৈছিল যে মেডাম তেখেতৰ বাই ভনীৰ সকলোতকৈ ডাঙৰ আছিল আৰু দেউতাকৰ মৃত্যুৰ পিছত দেউতাকৰ পদত তেখেতে চৰকাৰী চাকৰি পাইছিল। তেনেকৈ তেখেতে ঘৰৰ সকলোবিলাক দায়িত্ব বহন কৰিছিল আৰু ভায়েক আৰু ভনীয়েকহঁতক পঢ়ুৱাইছিল আৰু জীৱনত কোনো ধৰণৰ অভাৱ হ'বলৈ দিয়া নাছিল তেওঁলোকৰ মাজত। এইবিলাক কথা যেতিয়া মেডামে কৈ আছিল তেখেতৰ চকু সেমেকি উঠিছিল। তাৰপিছত তেখেতে কৈছিল যে মই মোৰ ভাই আৰু ভনীৰ নামত মোৰ যৌৱন ধ্বংস কৰি পেলাইছিলোঁ। মই সদায় তেওঁলোকৰ ইচ্ছা আৰু অভাৱ পূৰণ কৰিবলৈ কেতিয়াও পিছ হুহুকি অহা নাছিলোঁ। কেইবছৰমানৰ পিছত মোৰ মাৰ মৃত্যু হৈছিল। তাৰ পিছতে মই মাৰ দায়িত্বও হাতত তুলি লৈছিলোঁ। কেতিয়াও ভাই আৰু ভনীৰ একো অসুবিধা হ'বলৈ দিয়া নাছিলোঁ। এজনী এজনীকৈ মই মোৰ ভনীহঁতক বিয়া দিছিলোঁ। তাৰপিছত মই মোৰ দুজন ভাইকো সংস্থাপন কৰি দিছিলোঁ। মাত্ৰ এজন সৰু ভাই আছে যিয়ে এতিয়াও পঢ়ি আছে। মই নিজেও 30 বছৰীয়া হৈ গৈছিলোঁ যদিও কেতিয়াও মই নিজৰ কথা ভবাই নাছিলোঁ। তেনেকৈ মোৰ দুজন ভাইৰ বিয়াও পাতি দিলোঁ। কিন্তু বিয়াৰ কেইদিনমান পিছতে ভাই ভনী ঘৰত সকলো একগোট হৈ গৈছিল। তেনেকৈ বিয়াৰ কিছুদিন পিছতে ভাই আৰু ভণ্টিহঁতে মোৰ ঘৰৰ সম্পত্তিৰ ভাগ বিচাৰিবলৈ ধৰিলে, কাৰণ সেয়া মোৰ দেউতাৰ সম্পত্তি আছিল। মই কেতিয়াও ভবা নাছিলোঁ যে যি ভাই ভনীৰ কাৰণে মই মোৰ গোটেই জীৱন ধ্বংস কৰি পেলালোঁ, সেই ভাই ভনীয়ে আজি এদিন মোৰ লগত এনেকুৱা আচৰণ কৰিব, মোৰ লগত এনেকৈ কথা পাতিব। মই সিহঁতক ক'লোঁ যে যদি মই এই ঘৰটো বিক্ৰী কৰি দিওঁ তেতিয়া মই আৰু তোমালোকৰ সৰু ভাইটি ক'লৈ যাম। কিন্তু সিহঁতে সম্পত্তিৰ লোভত অন্ধ হৈ গৈছিল। সিহঁতে মোৰ ত্যাগ দেখা নাছিল, সিহঁতে মাত্ৰ সম্পত্তিৰ ভাগ বিচাৰি আছিল। মই দেউতাৰ ঘৰ সম্পত্তি বিক্ৰী কৰি দিলোঁ। মোৰ হাতত তাৰ বাহিৰে আৰু বেলেগ একোৱেই ৰাস্তা নাছিল আৰু মই সকলোকে সমানে ভগাই দিলোঁ। মোৰ সৰু ভাইজনৰ অংশটো আৰু মোৰ অংশ মিলাই মই এই ঘৰটো কিনিছিলোঁ। কিন্তু মোৰ এই কথাটোত বহুত দুখ লাগিছিল যে মই মোৰ দেউতাৰ ঘৰ সম্পত্তি বিক্ৰী কৰিবলগীয়া হৈছিল। যি ভাই ভনীক চাই মই জীয়াই আছিলোঁ সেই ভাই ভণ্টি আজি মোৰ পৰা একেবাৰে বেলেগ হৈ গৈছিল। মই মোৰ সৰু ভাইটিৰ লগত মিলি এটা নতুন জীৱন আৰম্ভ কৰিছিলোঁ। কিন্তু মোৰ ভাগ্যত চাগে আন কিবাহে লিখা আছিল। মোৰ ভাইটিৰ কেঞ্চাৰ হ'ল। মই তাৰ চিকিৎসাৰ নামত মোৰ সকলো জমা টকা শেষ কৰি পেলাইছিলোঁ। কিন্তু তাৰ স্বাস্থ্য দিনক দিনে বেয়া হৈ যাবলৈ ধৰিছিল। মই মোৰ ভাই ভনীক সহায়ৰ কাৰণে ক'লোঁ, কিন্তু কোনেও একো সহায় কৰিবলৈ আগবাঢ়ি নাহিল। তাৰপিছত সেই দিনটো আহিল মোৰ ভাইটিয়ে এই পৃথিৱী এৰি গুচি গ'ল। তাৰ সেই মৃত্যু অকল তাৰেই হোৱা নাছিল, লগতে মোৰো মৃত্যু ঘটিছিল। কাৰণ মোৰ ভাইটিৰ বাদে মোৰ ওচৰত জীয়াই থাকিবলৈ একোৱেই নাছিল। তেনেকৈ মই অকলেই জীয়াই থাকিবলৈ আৰম্ভ কৰি দিলোঁ আৰু মই মোৰ স্কুলৰ চাকৰিটো কৰি থাকিলোঁ। মোৰ জীৱনত দুখৰ বাহিৰে আন একোৱেই নাছিল। মোৰ বয়স 38 বছৰ হৈ গৈছিল। এতিয়ালৈকে মোৰ গোটেই জীৱন মই মোৰ ভাই ভনীৰ নামতে পাৰ কৰিছিলোঁ। কিন্তু এতিয়া মোৰ ওচৰত কোনো নাছিল যিয়ে মোক নিসংগতা দূৰ কৰিব।
মোৰ ভাইটিৰ মৃত্যুৰ আঘাত মোৰ বাবে সহ্য কৰাটো বহুত কষ্টকৰ আছিল। মোৰ মনৰ ভিতৰত এখন যুদ্ধ চলি আছিল। সেই সময়তে তুমি স্কুললৈ আহিছিলা আৰু তোমাক দেখি মোৰ এনেকুৱা অনুভৱ হৈছিল যেন মোৰ ভাইটি জীৱিত হৈ আকৌ ঘূৰি আহিছে। মেডামে তেতিয়া তাৰ পৰা উঠি গৈ ওচৰৰ আলমিৰাৰ পৰা এটা এলবাম উলিয়াই লৈ আহিলে আৰু নিজৰ সৰু ভায়েকৰ ফটো মোক দেখুৱালেহি। তেতিয়া সঁচাকৈ মই আচৰিত হৈ পৰিলোঁ, কাৰণ তেওঁ হুবহু মোৰ দৰেই আছিল। মেডামে ক'বলৈ ধৰিলে, সেইদিনাই মোৰ মনে কৈছিল যে মই তোমাক মোৰ চকুৰ ওচৰতে ৰাখোঁ, মোৰ চকুৰ সন্মুখৰ পৰা তোমাক দূৰ হ'বলৈ নিদিওঁ। কিন্তু যেতিয়া তুমি পৰীক্ষাত ফেল হ'লা তেতিয়া মোৰ বহুত দুখ লাগিল আৰু তাৰ পিছত তোমাৰ মায়ে তোমালোকৰ পৰিস্থিতিৰ কথা ক'লে। তেতিয়া মোৰ অন্তৰখন আৰু বেছি ভাগি গ'ল। তুমি ইমান কম বয়সতে ইমান কষ্ট সহ্য কৰি আছা। মোৰ এনেকুৱা লাগিছিল যেন মোৰ ভাইটি উভতি আহিছে। মই যেতিয়াই তোমাক দেখোঁ মোৰ এনেকুৱা লাগিছিল যেন মই তোমাক সকলো সমস্যাৰ পৰা আজৰি লৈ আহোঁ। মোৰ অন্তৰেৰে এইটোৱেই বিচাৰিছিল যে তুমি মাত্ৰ মোৰ লগত থাকা আৰু মই তোমাক সকলো সুখ দিওঁ। তুমি জানা যে মই তোমাক বহুত দেৰিলৈকে মোৰ ঘৰত ৰাখিছিলোঁ, কাৰণ মই তোমাৰ লগত কথা পাতি এক শান্তি অনুভৱ কৰিছিলোঁ। মোৰ ভাইটিক হেৰুৱাৰ পিছত মোৰ যি অৱস্থা হৈছিল, তোমাক লগ পোৱাৰ পিছত মই সেই অৱস্থাৰ পৰা লাহে লাহে ওলাই আহিবলৈ ধৰিছিলোঁ। বহুত দিনৰ পৰা মই এইটোৱেই ভাবি আছিলোঁ যে কেনেকৈ মই তোমাক মোৰ ওচৰত ৰাখোঁ আৰু কলৈকো যাবলৈ নিদিওঁ। মই তোমাক এটা ভাল জীৱন দিবলৈ বিচাৰোঁ। তুমি মোৰ লগত থাকা, মই তোমাৰ তাত মোৰ ভাইটিক দেখা পাওঁ। এনেকৈ কৈ মেডামে কান্দিবলৈ ধৰিলে আৰু মোৰ অনুভৱ হ'বলৈ ধৰিলে যে তেখেতৰ মানসিক স্থিতি ভাল নহয়। আপোনজনৰ চিন্তাই তেখেতক সম্পূৰ্ণৰূপে মাৰি পেলাইছিল। তেখেতে এই কথাটো অনুভৱ কৰিব পৰা নাছিল যে তেখেতে মোৰ লগত কিমান ডাঙৰ ভুল কৰি আছে। তেখেতৰ এনেকুৱা আচৰণৰ ফলত মোৰ মা দেউতাৰ কেনেকুৱা অৱস্থা হৈছে। তেতিয়া মই মেডামক ক'লোঁ যে আপুনি মোক মুকলি কৰি দিয়ক আৰু মই সদায় আপোনাক মোৰ ডাঙৰ বাৰ দৰে ৰাখিম আৰু মই আপোনাৰ ঘৰলৈ সদায় আহিম। মোৰ ঘৰৰ মানুহেও এনেকৈ দুখ কৰি থাকিব যেনেকৈ আপুনি আপোনাৰ ভাইটিৰ কাৰণে দুখ কৰি আছে। মই তেতিয়া গম পাই গৈছিলোঁ যে তেখেতে নিজকে হেৰুৱাই পেলাইছে আৰু তেওঁক এজন খুব ভাল ডক্তৰৰ প্ৰয়োজন। মই লাহে লাহে নিজৰ কথাৰে মেডামক এই কথাটোৰ কাৰণে মান্তি কৰালোঁ যে তেখেতে যেন মোক মুকলি কৰি দিয়ে। তাৰপিছত তেখেতে মোক মুকলি কৰি দিলে। ময়ো তেখেতৰ লগত মোৰ ডাঙৰ ভনীৰ দৰে এটা সম্পৰ্ক গঢ়ি তুলিলোঁ। এতিয়া মই তেখেতৰ সকলো ফালৰ পৰা যত্ন লওঁ আৰু এতিয়া তেখেতে খুবেই সুখী। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীটোৰ ভাগ। যদি শুনি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে অলপ দুখীয়াজনক সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।